Hello guys, welcome to my channel. আজি আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি নতুনকৈ এটা ভিডিঅ' বনাই দিম বুলি ভাবিলোঁ, বনাই দিছোঁ। আজি মানে কি মাহঁত মানে ঘৰত নাই মানে ৰুবলৈ গৈছে। আজি এতিয়া প্ৰথম যাম মই চুলিটো কেতিয়া আহোঁগৈ ঘৰত মানে ঘৰ বনাইছোঁ কাম কৰিব লাগিব। আপোনালোক দুখন কেনেকৈ কৰোঁ আজি মানে চুলিটো কাটিবলৈ যাব নোৱাৰা মানে দোকানখন বন্ধ আছে। ঘৰত মানে কাম কৰিব মানে একদম পানী অলপ ভৰাই লৈছোঁ মানে ফ্ৰিজত ভৰাই থওঁ ঠাণ্ডা হ'বৰ কাৰণে। তাৰপৰা ওপৰত এখন হেৰি গৈছে চাব দেই এখন প্লেট এখন গৈছে ফাটা নেকি এই ক'ত গৈছে এখন এই দেখাই নাই ক'ত গৈছে তাতো দেখাই নাই একদম গোটেই একদম ওপৰ আছিল আকৌ বেলিটোৱে মানে সূৰ্যটোৱে একদম চকুত ধৰি যায় আৰু তাৰপৰা এতিয়া ভৰাই দেখোন নে কি এখন ন দুখন গৈছে ইয়াৰে ভৰাই দিলোঁ নাই সোমাব ভিতৰত সোমালেহেঁতেন। এতিয়া ফেচটো অন কৰিলোঁ অকণমান কমাই দিছোঁ বেছি ঠাণ্ডা খাবলৈ বেয়াটো মানে বান্ধি দিছোঁ ইয়াক মানে বান্ধি দিলে কি হয় মানে বান্ধি নথ'লে কি হয় গোটেই মানুহৰ ঘৰে চৰে গৈ গোটেই গছ চছ পুলি মানে অৱস্থা বেয়া কৰি দিয়ে আৰু কিবা বস্তু এটা খাম চাব দেই ৰ'ব এই হাঁহ মানে মৰি গৈছে যেনে এইটা মৰিছ নেকি এতিয়া এই কণী লৈছে আৰু কণীবোৰ পেলাই থৈছে য'ত ত'ত কি কৰিলি এইবোৰ কণীবোৰ য'ত ত'ত পেলাই থৈছে ইয়াক লৈ যা বাহিৰত এৰাল দি থওঁ ইয়াক মানে এৰাল দি ল'লোঁ এতিয়া মানে কাম আমাৰ ক'ত কৰিছে আমাৰ দুখন এইবোৰ শিল চিল বালি চিল চব পেলাই থৈছে একদম চলিছে নাই গোটেই অকল চল বালি শিল অকল শিল মানে বালি চলি আছে তাৰ ওপৰত মধুৰি এজোপা লাগি আছে মানে মধুৰি পকা মধুৰি বহুত ডাঙৰ ডাঙৰ মধুৰি জানো চব মধুৰি আছে সংগে বোলক ক'ত কাম কৰিছোঁ ইয়াত বালি পেলাই আছে আমি কাম কৰিছোঁ ইয়াত এতিয়া পাকঘৰ বনি আছে মানে তলত বিম ঢালি আছোঁ নিজে কৈছোঁ মানে ঘৰত কাম দুখাম কি কৰোঁ আজি মানে আৰ্মি ফাইটাৰবোৰ মানে বেয়া জোৰ হৈ গৈছে যদি তলে যাম নহয় দুখাম মজা লাগে নোপোৱা চুৱে যায় একদম ফাষ্টকৈ যাম দুখাম তলাই দি গ'লে দুখাম মানে কুকুৰাটোৰ কাৰণে কিবা দানা চানা কিমান আনোগৈ তাৰপৰা কিবা এটা আহিছে চাই লওঁগৈ কি চাইছে গান চান বজাই আহিছে এতিয়া চাব লাগিব কি আহিছে চাই লওঁ কিবা বস্তু আনিছে বোলে গান চান বজাই আছে ধুমধাম কিবা বেলেগ কিবা আহিছিল চাব লাগিছিলোঁ গান চান বজাই আছে তো খাইছিলোঁ বকেনে গান চান বজাই আছে শুনিছে নেকি বজাইছে দুখাম ই দিছে নাই গান চান বজাই আছে ধুমধাম এই ফ্ৰাক মানে ৰছী চিখানে বেয়া ভয় খায় আমি হেলিকপ্টাৰখন তলেদি আছে এইখন আহিছে এইখন এখন আহিছে না আৰু এখন গৈছে নেকি তলত দেখাইছে এইখন এখন আহিছে ইণ্ডিয়ান আৰ্মিকে যে হওক এতিয়া মানে তাতো খুলিব লাগে এতিয়া কেনেকৈ খুলিব লাগিব সেইটো গজাল আছে নহয় গজালটো আছে নহয় খুলিম এতিয়া ধুনীয়াকৈ খাই গৈছে এইটো নুখুলিম নি এতিয়া কিনাৰত থকা খুঁটিকেইটা উঘালি ল'ব লাগিব এটা এইটো ইয়াত খুলিব লাগিব খুলি লৈছোঁ ৰ'ব খুলি থাকোঁতে হাতুৰি দিয়ে খোল খাই গুচি গ'ল নহয় বাপেকে তেনে খুলিব লাগিব এইডোখৰে আছে দিবলৈ আৰু এইবোৰ চব হৈ গৈছে এডোখৰ দিবলৈ আছে মাটিটো দি দিছোঁ তলে দিলে ধুনীয়াকৈ টকটা দি তলত দি দিছোঁ কলৰ পটুৱা এতিয়া ধুব লাগিব শিলগুটি এতিয়া ইয়াত ধুম শিলগুটি এতিয়া আনি থৈছোঁ টিঙত আমাৰ ভণ্টি আহিছে শাৰী পৰা স্কুলৰ পৰা আহিল নি কেইটকা বটলবোৰ কেজি প্লাষ্টিক বটলবোৰ চিচাৰটো কেজি হ'লে বহুত লাগিব নহয় কিমান লাগিব এইটো এবস্তা হ'লে 1 কেজি হ'ব নাই ডাঙৰ বস্তা লাগিব এইখিনি নিয়া নি এইখিনি হা লৈ যায় নি এই ৱালৰ কিনাৰত থকা ৰদটো অঁ এইটো নালাগে চলা বনাই আছোঁ ডিমত ঢালিবৰ কাৰণে ইয়াত মিক্সাৰ কৰিব লাগিব ইয়াত ঢালিব লাগিব ঢালি হৈ গৈছে মানে একেবাৰে হোৱা নাই আৰু দেখুৱাইছোঁ এইটো ঢালি হৈ গৈছে মানে ঢালি সমান কৰি আছে এইকণ আছে অঁ এতিয়া আমাৰ হৈ গৈছে চব ফিনিচিং একদম হৈ গৈছে একদম চব সমান হৈ গৈছে গোটেই চাইজ কৰাত ঢালি দিয়া হৈ গৈছে তাৰপৰা ভিডিঅ'টো এণ্ড কৰিছোঁ আজি মাহতে
লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেনেহ'লে বাই বাই